welcome back to my YouTube channel. Namaskar, Priyas Lifestyle নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আৰু আমৰ বতৰত আপোনালোকে বাৰু আমৰ আচাৰ বনাইছে নাই? আমি এবাৰ আমৰ আচাৰ বনাবই লৈছো। তো আপোনালোকক ৰেচিপিটা দিয়াৰ লগতে আমি আম ক'ৰ পৰা পাৰিছিলো, কেনেকৈ পাৰিছিলো আৰু কোনে কোনে পাৰিছিলো গোটেই বস্তুখিনি দেখাব বিচাৰিছো। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু যদি ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টোত লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে ভিডিঅ'টো। আৰু লগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে ব'লক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আমি যিহেতু এতিয়া গাঁৱৰ ঘৰত আছোঁ, সেইটো কাৰণে গাঁৱৰ ঘৰত ওচৰতে আচলতে আম কেইজোপামান আছে, তাৰ পৰাই আম কেইটামান ছিঙি লৈ যাওঁ বুলি ভাবিছোঁ। আৰু আমি আচলতে কাইলৈ বোকাখাট যাম, তো আচাৰখিনি আমি বোকাখাটত বনামগৈ, কিন্তু আমি আমটো একদম পিয়ৰ গাঁৱলীয়া আম লৈ যাওঁ বুলি ভাবিছোঁ। সেইটো কাৰণে আম এতিয়া ছিঙিবলৈ যাওঁ। আৰু লগত আছে সেইফালে মোৰ লগৰ ছোৱালী এজনী আছে, আৰু এইফালে আছে ৰাজা কেমেৰাৰ বেক চাইডে আছে। আৰু আচলতে অলপমান বতাহ মাৰি আছে, তো আপোনালোকে বতাহটো ইগন'ৰ কৰিব আৰু দেই, অকণমান চাউণ্ডৰ খেলি মেলি হ'ব পাৰে, কিন্তু পৰিৱেশটো চাওকচোন ইমান বেছি ধুনীয়া। আৰু এইফালে গোটেই আমৰ গছকেইজোপা আছে আৰু আমকেইটা আচলতে খাবলৈ খুব ধুনীয়া। সেইটো কাৰণে আমি ইয়াৰ পৰাই লৈ যাওঁ বুলি ভাবিছোঁ। তো ব'লক ফটককৈ আমকেইটা পাৰি লওঁগৈ। আৰু এইকেইজোপাই হৈছে আমৰ গছ, আৰু এইফালে ৰাজাই বুটলি আছে। আমি মানে ষ্টাৰ্ট কৰিছোঁ আৰু পৰা এইবোৰ চক আম লাগি আছে ধুনীয়াকৈ। কেমেৰাই ফ'কাছ কৰিব পাৰিছে নাই নাজানো, বাট বহুত ধুনীয়া ধুনীয়া আচলতে আম কেইটামান লাগি আছে। তো আৰু খাবলৈ বিৰাট ভাল, সেইটো কাৰণে ইয়াৰ পৰাই পাৰি নিওঁ। এইফালে অকণিয়ে পাৰিব, এইফালে অকণি চাই দিয়া, এনেকৈ হাই কৰি দিয়া। তো অকণি আৰু ৰাজা এয়া কামত লাগি গৈছে, আৰু ময়ো লাগোঁ আচলতে। তো চাই থাকক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ। এইফালৰ পৰাহে দেখিছে আমকেইটা চাওক, আৰু এটা পাৰিলে ইমান ধুনীয়া কেঁচা আমকেইটা দেখি খাওঁ খাওঁ লাগিছে নাই বাৰু? একদম গছত চাওক কি ধুনীয়াকৈ আছে, আৰু এয়া পাৰি আছে। পাৰা অকণি, মই কেমেৰাত দেখাই থাকিব লগা হৈছে কাৰণে বুটলিব পৰা নাই, ৰাজাক লৈ আনিছোঁ। চ' জোপাতটো বেছিয়ে আম আছে, ইমান মজা মজা আম আছে। আজি আম যেন গোটেইখিনিয়ে লৈ যাম তেনেকুৱা লাগিছে। আৰু চবেই আচলতে এবাৰ আমি পাৰি চাইছোঁ, এইবাৰ ৰাজাই পাৰিছে। আমবোৰ কিন্তু পাৰোঁতে এখন ফাটি গৈছে, আচলতে গছত পূৰা ৰ'দ পাইছে যে, সেইটো কাৰণে ন মানে, সেইটো কাৰণে ফাটি গৈছে অলপমান। কিন্তু আমকেইটা বহুত ধুনীয়া দেখিবলৈ, কৈছোঁ নহয় দেখিলে খাওঁ খাওঁ লাগে মানে, ইমান বেছি ধুনীয়া। আৰু ইয়াৰ আচাৰটো একদম মজা হ'ব। দেখাই দে এইকেইটা আম দেখিছে, একদম পকা নহয় কেঁচা আম দেই। ফাটি গৈছে, খালি ৰ'দটো বেছি পাইছে কাৰণে এইকেইটা বাচিছেগৈ আৰু। আমি বহুত কষ্টৰে, ইমান ৰ'দ দিছে চাওক, বহুত ৰ'দ দিছে, কিন্তু আমি বহুত কষ্টকৈ এয়া আম পাৰি আছোঁহি। কিন্তু বতাহটো মজা দিছে বাৰু। আৰু আমি এয়া এক মোনা আম এয়া বুটলিলোঁ, ইমান মজা মজা আম। এতিয়া আচাৰ কৰোঁগৈ। প্ৰথমতে মই আপোনালোকক দেখাই লৈছোঁ গছৰ পৰা পাৰি অনা আমখিনি, চাওকচোন ইমান ধুনীয়া ন, দেখিলে আচলতে খাওঁ খাওঁ লাগে। আৰু এতিয়া যিহেতু আমৰ আচাৰ বনাম, তো প্ৰথমতে আমখিনি ধুনীয়াকৈ ধুই ল'ব লাগিব আৰু সৰু সৰুকৈ কাটি ল'ব লাগিব। ধুই লোৱাখিনি দেখুওৱা নাই, ডাইৰেক্ট কাটি লোৱাখিনিয়ে দেখাইছোঁ। চাওক এয়া মই ধুনীয়াকৈ কাটি ল'লোঁ আমখিনি, আৰু আমখিনি আপোনালোকে যিকোনো পিচ কৰিব পাৰে। মই অকণমান ডাঙৰকৈ কাটিছোঁ, যিহেতু শুকোৱা হ'ব ন, সেইটো কাৰণে অকণমান শুকুৱাওঁতে যিহেতু সৰু হৈ যায়, সেইটো কাৰণে অকণমান ডাঙৰকৈ কাটিছোঁ। আৰু কাটি লোৱা আমখিনিত মই প্ৰথমতে দিছোঁ আধা পেকেট নিমখ। আপোনালোকে আমখিনিৰ জোখত নিমখখিনি দিব পাৰে, আৰু নিমখখিনি আমখিনিৰ লগত খুব ধুনীয়াকৈ আচলতে মিক্স কৰি দিছোঁ। আৰু এই আমখিনি সম্পূৰ্ণ 2-3 দিনৰ কাৰণে আপোনালোকে ঢাকি থৈ দিব লাগিব। আচলতে এনে কৰিলে আমখিনি কোমল হৈ যায় আৰু খাবলৈও বিৰাট ভাল লাগে।
আৰু সম্পূৰ্ণ দুদিনৰ পাছত মই আপোনালোকক আমখিনি দেখাইছোঁ এয়া চাওক ধুনীয়াকৈ আচলতে আমখিনি কোমলি গৈছে আৰু নিমখখিনি যে ধুনীয়াকৈ পানী হৈ গ'ল ইয়াত আৰু এক্সট্ৰা নিমখ দিবৰ কোনো প্ৰয়োজন নাই সেইখিনি নিমখে হৈ যায় আপোনালোকে সেইটো কাৰণে আমখিনি চাই নিমখখিনি দিব যদি এনেকৈ বনাই এবাৰ বনাই চাব বিৰাট ভাল লাগে আচলতে খাই আৰু এয়া আমখিনি চালনীলে দি দিছে এইখিনি পাপাই কৰি দিছে আৰু এইটো ৰেচিপি সঁচা কথা ক'বলৈ গ'লে পাপাৰ হয় পাপাৰ আইডিয়াতে মই বনাইছোঁ আৰু আগৰ যোৱাবাৰো আচলতে বনাইছিলোঁ তেতিয়াও বিৰাট ভাল লাগিছিলে খাই মোক হোষ্টেললৈ নিওঁতে গোটেই লগৰখিনিয়ে পূৰা খুজি খুজি খাইছিল আৰু এয়া চাওক আমখিনি চালনীলৈ দি দিলোঁ এতিয়া এইখিনি আপোনালোকে জানেই ন আমখিনি শুকুৱাব লাগিব তো 2-3 দিন সময় লাগিব আৰু চাওক এয়া আমখিনি ধুনীয়াকৈ শুকাই গ'ল মই আপোনালোকক অকণমান লৰচৰ কৰি দেখাই দিছোঁ আৰু যিহেতু আমি অকণমান ভাল ৰ'দ পাইছিলোঁ সেইটো কাৰণে আমাৰ 2 দিনতে শুকাই গ'ল আৰু স্পেচিয়েলি যিহেতু আমি নিমখ পানীত তিয়াই থৈছিলোঁ ন সেইটো কাৰণে যিহেতু কোমলি আছিলে তো সেইটো কাৰণেও আচলতে সোনকালে শুকালে আচাৰ বুলি ক'লে যিহেতু মছলাটো মেইন তাৰ কাৰণে মই কি লৈছোঁ দেখাই দিছোঁ আৰু সকলোখিনি বস্তু ডাঙৰ চামুচেৰে আমি 2 চামুচকৈ লৈছোঁ এয়া হৈছে জনি 2 চামুচ এয়া হৈছে কালজিৰা কেইটামান শুকান জলকীয়া এয়া হ'ল ধনিয়া গুটি এয়া হ'ল মেথি এয়া হ'ল জিৰা আৰু এয়া হ'ল চফ আৰু গোটেইখিনি বস্তু আমি ডাঙৰ চামুচেৰে 2 চামুচকৈ লৈছোঁ প্ৰথমতে আমি মছলাখিনি ভাজি ল'ব লাগিব যিখিনি মছলা আমি আচাৰত দিম তাৰ কাৰণে এটা শুকান কেৰাহী গৰম কৰি লৈছোঁ আৰু এতিয়া মই ইয়াতে আপোনালোকক যোনখিনি মছলা দেখাইছিলোঁ গোটেই মছলাখিনি ইয়াতে দি ল'ম মই আৰু অকণমান ভাজি ল'ব লাগিব এতিয়া মই গোটেইখিনি মছলা ইয়াত দি দিছোঁ একেলগে দি দিলে দি দিব একো কথা নাই তো মই এতিয়া গোটেইখিনি মছলা দি ল'লোঁ আৰু এনেদৰে অকণমান ভাজি ল'ব লাগিব একদম ৰঙচুৱা কৰি ভাজিব নালাগে আৰু অলপ ভাজিলে হৈ যায় সো গাইজ চাওক আমাৰ এয়া মছলাখিনি ধুনীয়াকৈ ভজা হৈ গ'ল একদম পুৰা ধুনীয়াকৈ ভাজি ল'লোঁ আৰু এতিয়া এখন কাঁহীত থৈ দিছোঁ অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ আৰু এইখিনি ঠাণ্ডা হয় মানে আমি এইফালে কেৰাহীত অলপমান তেল গৰম কৰি ল'ম তো সেইখিনি আপোনালোকক এতিয়া দেখাই দিছোঁ এতিয়া মই আচাৰত দিবলৈ একেটা কেৰাহীতে তেলখিনি গৰম কৰি ল'ম বহুতে আচলতে কেঁচাকেও তেল দিয়ে আচাৰত কিন্তু এনেকৈ গৰমাই ঠাণ্ডা কৰি তেলটো দিবচোন বিৰাট ভাল লাগে আচলতে খাই নিজৰ অভিজ্ঞতা ফালৰ পৰা কৈছোঁ আৰু সদায় মই জনাত মানে আচাৰত অলপমান ভাল তেল দিব লাগে আৰু মই বৰ্তমান ইঞ্জিন তেল ব্যৱহাৰ কৰিছোঁ আৰু আপোনালোকে এই তেলখিনি কেতিয়া গৰম হ'ব গম পায়নে এই ফেনটো মাৰ গ'লে আচলতে গম পাই যাব যে আপোনালোকৰ তেলখিনি ধুনীয়াকৈ গৰম হৈ গৈছে আৰু এয়া চাওক ফেনখিনি পুৰা নাইকিয়া হৈ গৈছে মানে পুৰা তেলখিনি গৰম হৈ গৈছে আৰু কিন্তু এই গৰমে গৰমে আচলতে তেলখিনি আচাৰত ঢালিব নালাগে অলপমান ঠাণ্ডা কৰি ল'ব লাগে তো অকণমান ঠাণ্ডা হ'বলৈ দিওঁ আৰু এইফালে আমাৰ মছলাখিনি ইতিমধ্যে ঠাণ্ডা হৈ গৈছে তো এইখিনিকে প্ৰথমতে এতিয়া আমি মিক্সিত পিহি গুড়ি কৰি লওঁ এতিয়া মই ধুনীয়াকৈ মিক্সি জাৰটো মোহাৰি ল'লোঁ ইয়াত কোনো ধৰণৰ পানী লাগি থাকিব নালাগিব আৰু এতিয়া মই গোটা মছলাখিনি মিক্সিত দি ধুনীয়াকৈ গুড়ি কৰি ল'ম এয়া ধুনীয়াকৈ মছলাখিনি পিহি হৈ গ'ল একদম গুড়ি কৰি পেলাব নালাগে যিহেতু আচাৰত দিয়া মছলা সেইটো কাৰণে দেখিছে নহয় কিমানটো পৰিমাণৰ গুড়ি কৰিব লাগে তো ইমানটো সাইজতে গুড়ি কৰিব লাগিব আৰু এতিয়া মই এইখিনি একেখন কাঁহীতে উলিয়াই থৈ দিছোঁ গোটা মছলাখিনিৰ লগত আমি আৰু দুটা বস্তু দিব লাগিব প্ৰথমটো হৈছে হালধি যেহেতু অকমান কালাৰফুল হ'ব লাগিব ন হেতু কাৰণে আমি ডাঙৰ চামুচেৰে 2 চামুচ হালধি পাউডাৰ লৈছোঁ আৰু এটা বস্তু ল'ব লাগিব হেতু হৈছে ৰেড চিলি পাউডাৰ অকমান আচাৰবিলাক জ্বলা হ'লে খাই ভাল লাগে ন হেতু কাৰণে আমি 3 চামুচ ৰেড চিলি পাউডাৰ দিছোঁ আৰু এতিয়া গোটেইখিনি আমি ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু এয়া চাওক গোটা মছলা হালধি ৰেড চিলি পাউডাৰ গোটেইখিনি ধুনীয়াকৈ মিক্স হৈ গ'ল এতিয়া আমি আমখিনিত অলপ অলপকৈ দি গৈছোঁ গোটেইখিনি মছলা একেলগে দি নিদিব প্ৰথমতে অলপমান দি ল'ব আৰু সেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব তাৰ পাছতহে আচলতে বাকিখিনি দিব লাগে প্ৰথমখিনি মোৰ মিক্স কৰা হৈ গৈছে এতিয়া মই লাষ্টত গোটেইখিনি মছলা দি দিছোঁ অলপ অলপকৈ আৰু চাব যাতে মছলাখিনি গোটেই আমখিনিৰ লগত ধুনীয়াকৈ মিলি যায় আৰু এয়া চাওক ফাইনেলি মোৰ মছলাখিনি আমত হানা হৈ গৈছে বহুতে আচলতে হালধি নিমখ সানিও ফাৰ্ষ্টতে ৰ'দত দিয়ে কিন্তু এইটো আমাৰ ষ্টাইলত অকণমান দেখাই দিছোঁ আপোনালোকক
এতিয়া আমখিনি ভৰাবলৈ মই এটা ডাঙৰ বটল লৈ লৈছোঁ। এইটো হ'ল কাঁচৰ বটল আৰু প্লাষ্টিকৰ বটলৰ আচলতে আমি আচাৰ পৰাপক্ষত নথওঁ, কাৰণ প্লাষ্টিকৰ বটলত যদি আচাৰ থোৱা হয় তেনেহ'লে সোনকালে ভেঁকুৰাৰ বা বেয়া হৈ যোৱাৰ চান্স থাকে। সেইটো কাৰণে আমি সদায় এনেকুৱা ডাঙৰ কাঁচৰ বটলেই ব্যৱহাৰ কৰোঁ। আৰু এতিয়া মই ধুনীয়াকৈ আমখিনি একদম ওপৰলৈকে ভৰাই ল'ম। আৰু এয়া চাওক মোৰ ধুনীয়াকৈ আমখিনি ভৰোৱা হৈ গ'ল। আৰু এতিয়া মই ইয়াত অলপকৈ তেল দিছোঁ, যিখিনি তেল মই আগতীয়াকৈ গৰম কৰি ঠাণ্ডা কৰি লৈছিলোঁ। একদম গৰমে গৰমে আচলতে তেলখিনি ভৰাব নালাগে, অলপমান ঠাণ্ডা কৰি ল'ব লাগে। আৰু একেবাৰে যদি ঠাণ্ডা তেলো ভৰোৱা যায় তেনেহ'লে তেতিয়াও আচলতে আচাৰখিনি বেয়া হৈ যোৱাৰ চান্স থাকে। তো এতিয়া মোৰ ধুনীয়াকৈ হৈ গ'ল তেলখিনি ভৰাই। এতিয়া মই সাফৰখন মাৰি দিছোঁ আৰু মোৰ আচাৰ ৰেডি হৈ গ'ল। আৰু এইবিধ আচাৰ আচলতে আমি প্ৰতি বছৰে বনাওঁ, আমৰ আচাৰ। তো সেইটো কাৰণে এইবাৰ আপোনালোকক দেখাই দিলোঁ। গাইজ আমি আচলতে এবাৰ আমৰ আচাৰ এনেকৈ বনালোঁ আৰু আপোনালোকক দেখালোঁ যে আমি কিদৰে আমৰ আচাৰ বনাওঁ। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, আৰু যদি ভাল পাইছে ন তেনেহ'লে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব কিন্তু। আৰু আপোনালোকেও ট্ৰাই কৰি চাবচোন এবাৰ, কেনেকুৱা পাই জনাব। আৰু এতিয়া আহোঁ মেইন কামটোলৈ, আৰু সেইটো হৈছে মই যিহেতু গিভৱেৰ ৰিজাল্টটো দিয়া নাই, আৰু গিভৱেৰ ভিডিঅ'টো মই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। এতিয়াও যদি আপুনি চোৱা নাই চাব পাৰিব। আৰু তাৰে এতিয়া ৰিজাল্টটো দিওঁ বুলি ভাবিছোঁ। আচলতে মোৰো জানো খুব লাগি আছে কোননো জিকিছে আচলতে। সেইটো কাৰণে আপোনালোকৰ সৈতে মই এতিয়া অন কেমেৰা ৰিজাল্টটো উলিয়াওঁ বুলি ভাবিছোঁ। তেনেহ'লে ব'লক আমি চাওঁ কোন জিকিছে। এতিয়া লটাৰী কৰিবলৈ মই প্ৰথমতে ইউটিউবটো অন কৰি লৈছোঁ। আৰু এতিয়া ইউটিউবটো অন হৈ গৈছে, নেটটো অকণমান শ্ল'। আৰু এতিয়া মই ইয়াত চাৰ্চ কৰিম প্ৰিয়াছ লাইফষ্টাইল, মোৰ চেনেলটোৰ নামটো চাৰ্চ কৰি ল'ম। তো এয়া ওলাই গৈছে মোৰ চেনেলটো, এয়া ওলাই গ'ল মোৰ চেনেলটো। আৰু এতিয়া মই কি কৰিম, মই যোনটো ভিডিঅ'ত গিভ এৱেটো দিছিলোঁ সেই ভিডিঅ'টোৰ লিংকটো মই কপি কৰি ল'ম। এয়া শ্বেয়াৰত গৈ পেনি কপি লিংক কৰি লৈছোঁ। আৰু এতিয়া মই যাম ক্ৰমলৈ। এয়া ক্ৰমটো উলিয়াই লৈছোঁ। আৰু এতিয়া মই ইয়াত চাৰ্চ কৰিব লাগিব ৰেণ্ডম ইউটিউব কমেণ্ট পিকাৰ বুলি। তো এয়া ৰেণ্ডম ইউটিউব কমেণ্ট স্পীকাৰ, এয়া চাৰ্চত ওলায়ে আছে। তো ইয়াত মই চাৰ্চ কৰি দিলোঁ। চাৰ্চ কৰাৰ লগে লগে এয়া চাওকচোন, প্ৰথমতে ওলাইছে গিভ এ উইনাৰ জেনেৰেটৰ। তো ইয়াত মই চাৰ্চ কৰি দিলোঁ। আৰু ইয়াত চাৰ্চ কৰাৰ লগে লগে এইবোৰ কিবা কিবি ওলাইছে, অলপমান তললৈ যাব লাগিব। আৰু ইয়াত চাওকচোন, ইয়াত লিংকটো এড কৰিব আহিছে। তো এতিয়া মই ইয়াত কি কৰিম, কপি কৰা লিংকটো পেষ্ট কৰি দিছোঁ। পেষ্ট কৰি দিয়াৰ লগে লগে এইবোৰ তলত কিবা কিবি আছে, এইবোৰ দৰকাৰ নাই। তো মই এতিয়া কি কৰিম, গেট ইউটিউব কমেণ্ট, এইটোত মই ক্লিক কৰি দিছোঁ। আৰু লগে লগে যিমানবোৰ কমেণ্ট আচলতে আপোনালোকৰ পৰা আহিছিলে গোটেইখিনি লোডিং হৈ গ'ল। এয়া চাওক 90টা কমেণ্ট আহিছে টোটেল। আৰু এতিয়া মই ইয়াত যাব লাগিব, এইটো ইয়াত ষ্টাৰ্ট কৰি দিয়াৰ লগে লগে আচলতে উইনাৰজন ওলাই যাব, কোনে পাইছে। ওলাই গ'ল, এয়া হ'ল প্ৰিয়ংকা বৰা। কমেণ্ট দিছে চাওক, অ' বা তোমাক মই বহুত ভাল পাওঁ। থেংক ইউ প্ৰিয়ংকা বৰা। প্ৰিয়ংকা বৰা এতিয়া উইনাৰ হ'ল। মই স্ক্ৰীনশ্বট এটা মাৰি থৈছোঁ। প্ৰিয়ংকা, তুমি যদি ভিডিঅ'টো চাই আছা তেনেহ'লে মোক ফেচবুক, ইনষ্টা ক'ৰবাত হ'লেও তুমি কণ্টেক্ট কৰিবা দেই। ফাইনেলি ওলাই গ'ল উইনাৰজন, আৰু সেয়া হৈছে প্ৰিয়ংকা বৰা। বহুত বহুত শুভেচ্ছা থাকিল প্ৰিয়ংকা তোমালৈ। আৰু তুমি মোক কণ্টেক্ট কৰিবা, আৰু তোমাৰ গিফ্টটো মই পঠিয়াই দিম হা, অনলাইনৰ থ্ৰুৱেদি মই পঠিয়াই দিম ধুনীয়াকৈ। তুমি মোক খালি কণ্টেক্ট কৰিবা। আৰু প্ৰিয়ংকাৰ লগতে যোনে যোনে মোৰ এই গিভ এৱেটোত পাৰ্টিচিপেট কৰিছিলে প্ৰতিজন দৰ্শকসকলে বহুত বহুত ধন্যবাদ। এনেদৰে সকলোৱে আগন্তুক ভিডিঅ'সমূহতো ছাপোৰ্ট কৰি যাব। আৰু মই আগলৈ আচলতে এনেকুৱা গিভ এৱে আৰু বহুত আনিম। তো আপোনালোকে চাই থাকিব ভিডিঅ'সমূহ। তো আজি ভিডিঅ'টো ইমানেই আছিলে, তেনেহ'লে আকৌ আহিম এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিলৈ আহোঁ আৰু বাই বাই। তো আৰু যিসকল দৰ্শকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ন, তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।